আজি দাদাৰ বিয়া ঠিক হ'ব আজি দাদাৰ বিয়াৰ ডেট ঠিক হ'ব মানে আমাৰ বেংগলী মানুহৰ নিয়মত বিয়া ঠিক হ'লে আগতে দৰাক জোৰোণ দিয়ে তাৰ পিছত কইনাক এয়া চাওকচোন সকলো ৰাতিপুৱাৰ পৰা কামত ব্যস্ত হৈ গ'ল ময়ো ব্যস্ত আছিলোঁ বাৰু কিন্তু অকণমান আজৰি সময় উলিয়াই মোবাইলটোতে অকণমান ভিডিঅ' এটামান কৰোঁ বুলি ভাবিলোঁ তাৰপিছত এই ব্যস্ততাৰ মাজতে সকলোৰে গাত তৰণি নাই এয়া মায়ে চব্জি লৈ দৌৰা-দৌৰি কৰি আছে আৰু এয়া কাৰিকৰে খানা বনাই আছে যিহেতু আশীৰ্বাদৰ নিয়ম হোৱাৰ পিছত সকলোকে খুৱাব লাগিব এয়া ৰাতিপুৱাৰ খানা সকলোৱে খাইছে এয়া মানুহজন আৰু দাদা সকলোৱে খোৱাত ব্যস্ত এতিয়া ময়ো হাতকে কেইটামান খাই লওঁ নহ'লে কৰ্মব্যস্ততাৰ মাজত নোৱাৰিম এয়া মই ৰংগলী বনাই আছোঁ কিয়নো ইয়াতে বহুৱাই দাদাক আশীৰ্বাদ দিব আৰু ৰংগলী নহ'লে অধুৰা আধৰুৱা নিচিনা লাগে এয়া মহা আৰু মাহী এই কালতো তেওঁলোকে এই বয়সতো তেওঁলোকৰ ইমান মিল দেখিয়ে বৰ ভাল লাগে হয়নে বাৰু এয়া মহামাহী ফটোশ্বুট সকলোৰে ফটোশ্বুট হৈ গ'ল এতিয়া ময়ো ৰংগলী কমপ্লিট কৰি দিলোঁ কমপ্লিট কৰাৰ পিছত সোনকালে আজৰি হ'লোঁ কিয়নো এতিয়া কইনা ঘৰৰ মানুহ আহিবই এয়া কইনা ঘৰৰ মানুহ সকলোৱে তত্ত্ব সজাই ৰৈ আছে আৰু কেমেৰামেনে ফটোশ্বুট কৰি আছে আৰু মই পিছফালৰ পৰা এটা দুটা ভিডিঅ' ক্লিপ তুলি লৈছোঁ এয়া কইনা ঘৰৰ পৰা পঠোৱা বস্তুখিনি কোনে ক'ত কি পঠিয়াইছে এইখিনি মই দেখুৱাম এয়া মই দাদাক পটাপট ৰেডি কৰাইলোঁ ধুতি চুটি পিন্ধাই আৰু এয়া বিয়াৰ ডেট ঠিক হৈ আছে দেই সকলোৱে বহি আলোচনা কৰি আছে এয়া সকলোখিনি কইনা ঘৰৰ মানুহ মাজতে আমাৰ ঘৰৰ মানুহ আছে এয়া দাদাই সাজি কাচি বহি আছে অকণমান ভয়ো লাগিছে দিয়কচোন মাতি আছে আৰু এতিয়া দাদাক লৈ গৈ বহুৱাম এতিয়া দাদাৰ প্ৰথমতে হ'বলগীয়া শাহুমাই দাদাক আশীৰ্বাদ কৰিছে আৰু আজিৰ দিনটোত দাদাই মিঠাই খাই খাই পেট বিষাই যাব এয়া দাদাৰ হ'বলগীয়া শহুৰ দেউতা আৰু আমাৰ ঘৰৰ মানুহখিনি সকলোখিনি ৰৈ আছে এইফালে ৰৈ আছে বৌহঁতৰ ঘৰৰ মানুহখিনি মানে আমাৰ হ'বলগীয়া নতুন বৌ সকলোৱে এজন এজনকৈ দাদাক সকলোৱে আশীৰ্বাদ কৰি গ'ল সকলোৱে নিজৰ নিজৰ ধৰণে উপহাৰ দি গ'ল আৰু এটা কথা দাদাৰ আজি কালেকশ্যনো বহুত হ'ল দেই মই আকৌ কালেকশ্যনতহে চকু দি আছিলোঁ ভণ্টি বুলি কথা ন সেয়া আমাৰ আগতীয়াকৈ মাছ আনে আটাইতকৈ ডাঙৰ মাছ এয়া চাওক মাছটো কি ধুনীয়াকৈ সজাই আনিছে এতিয়া দাদাৰ শহুৰ দেউতাই আশীৰ্বাদ কৰিছে আৰু দাদাক উপহাৰত ধুনীয়া সোণৰ চেইন এডাল উপহাৰ দিছে এতিয়া এজন এজনকৈ সকলোৱে দাদাক মিঠাই খুৱাব কি যে ফূৰ্তি আজি আৰু মোৰো ফূৰ্তি কেইদিনমান পিছত বিয়া বুলি ক'লেই জানেই নহয় বজাৰ সমাৰ আৰু মই হৈছোঁ ভণ্টি মোৰ অকণমান বেছি দৌৰা-দৌৰি কি আৰু মই মোক কৈছে 10 দিনৰ আগতে আহিবলৈ 10 দিনৰ আগত আহি মেলি সকলোখিনি সম্পূৰ্ণ কৰি দিবলৈ কিয়নো মই ড্ৰয়িঙৰ পৰা সকলোখিনি কৰিব পাৰোঁ দিয়কচোন আৰু সকলোখিনিয়ে মই নিজ হাতেৰে কৰিম কিয়নো মোৰ বিয়াৰ 1 বছৰ হৈছে বেছি দিন হোৱা নাই আৰু মই মোৰ বিয়াৰ সকলোখিনি সজা কচা যিখিনি আছে যিখিনি ডেকৰেশ্যন মই বস্তুখিনি সকলো নিজে পঠিয়াইছোঁ আৰু মোৰ যেতিয়া হাজবেণ্ডক আশীৰ্বাদ কৰিবলৈ আহিছিলে সমগ্ৰ তত্ত্বৰ পৰা ইত্যাদি কৰি সকলোখিনি মই নিজে পেকিং কৰা কলহ মাটিৰ কলহৰ পৰা সকলোখিনি মই নিজে আঁকা এতিয়া দাদাৰ বিয়াটো মই আঁকি দিম মোৰ ভালো লাগে দিয়কচোন হয় নাই এতিয়া এয়া চাওক সকলো এজন এজনকৈ আশীৰ্বাদ কৰি আছে সেয়া মাহঁতৰ গাত তৰণি নাই কেনেকৈ আশীৰ্বাদ কৰিব অকণমান যাতে ভুল ত্ৰুটি নহয় তাৰ বাবে সকলোৱে নজৰ দি ৰাখিছে এয়া এজন এজনকৈ সকলোৱে নিজৰ কৰ্ম কৰি গৈছে আৰু এতিয়া আমাৰ ঘৰৰ মানুহখিনি এয়া মহাই আনি তেওঁৰ পুত্ৰক আগতে কৰিছে আশীৰ্বাদ তাৰপিছত মাহীৰ পিছত আমাৰ ঘৰৰ সকলোখিনি মানুহে এনেকৈ এজন এজনকৈ আশীৰ্বাদ কৰি যাব আৰু এয়া হৈছে বাৰ এই মোৰ ভুলে হ'ল দিয়কচোন এই অকণমানি ছোৱালীজনী আছিলে আমাৰ দাদাৰ হ'বলগীয়া বৌৰ ভাগৰ ভণ্টি এয়া মাহীহঁতে সকলো আশীৰ্বাদ দিছে মোৰ নজৰ আকৌ কালেকশ্যনতে দেই মোৰ নজৰে এটা এটাকৈ থৈ গৈছে আৰু মই এডোখৰতে আহি লৈছোঁ আৰু কেমেৰামেনবিলাকে নিজৰ ইনষ্ট্ৰাকশ্যন দি আছে ফুটটো লগাওঁতে দাদা এইফালে চাব ফুটটো লগাওঁতে বাইদেউ এইফালে চাব তেতিয়াহে ফটোকপি ভাল হ'ব আৰু এয়া আমাৰ মনত সকলোৰে ফূৰ্তি মই বাৰু আজি ৰাতি আকৌ গুচিয়ে যাম তথাপিতো ভাল নালাগে ন বিয়াৰ ঘৰ বুলি ক'লে এমাহ দুমাহ আগৰ পৰা কিমান গৰমা গৰমি হৈ থাকে কিমান ফূৰ্তি হৈ থাকে মইতো থাকোঁ দূৰৈত মই হোজাইত থাকোঁ আৰু হোজাইৰ পৰা মইতো আহিম বুলি ক'লে আহিব নোৱাৰোঁ সেইকাৰণে অকণমান দুখ লাগিছে কিয়নো মই আজি ৰাতি গুচি যাম কিন্তু 10 দিনৰ আগত আহিম এয়া আহিলে মোৰ পাল ময়ো দাদাক ঠিকছে মিঠাই খুৱাই দিছোঁ দৈ আৰু মিঠাই কিয়নো দৈ শুভ দৈটো খুৱাবই লাগে আজি দাদাৰ পেট ভৰ্তি হৈ গৈছে দাদাই আকৌ ৰাতিপুৱাৰ পৰা নোখোৱাকৈ আছিলে মই যে কৈছিলোঁ আজি তোমাক মিঠাই খুৱাই বলিয়া কৰিব সেইকাৰণে দাদাই নোখোৱাকৈ আছিলে তথাপিতো জোৰজবস্তি কৰি কেইটামান ভাত দিছিলোঁ এয়া সৰু দাদা মানে দাদাৰ ভাইটি আৰু এয়া যেতিয়া আমাৰ বিয়াৰ ডেট ঠিক হয় তেতিয়া 5জন আয়তী মহিলাই এই নিয়মটো কৰে এয়া চাওক কেমেৰামেনে ফটোশ্বুট কৰি আছে আৰু মাহীহঁতে তাত হেৰি কৰি আছে আৰু এয়া মাছ এয়া দাদাৰ কাৰণে অনা তত্ত্ব সমগ্ৰখিনি বস্তু ইয়াতে আছে
এয়া সকলোৱে নিয়ম কৰি আছে 5গৰাকী আয়তীয়ে তেল সেন্দুৰ মূৰত দিয়ে আৰু তাৰ পিছত আকৌ দাদাক আহি আশীৰ্বাদ কৰিব এয়া হৈছে বৌয়ে আশীৰ্বাদ কৰি আছে এয়া আমাৰ বেলেগ দাদাৰ বৌয়ে আশীৰ্বাদ কৰি আছে আৰু 5জন আয়তীয়ে তেওঁক ধৰি আছে এয়া দাদা আজি মনত কিমান হেপী দাদা কিমান ফূৰ্তি মানে দাদাহে বুজিব আৰু এয়া বৌহঁতৰ ঘৰৰ পৰা গণপতি বাপ্পা পঠিয়াইছিলে বৰ ধুনীয়াকৈ সজাই পঠিয়াইছে আমি পঠিয়াব লাগিব দিয়কচোন খোৱা বোৱাৰ শেষত বহুত বৰষুণ দি আছিলে দেখুৱাবতো নাপালো এয়া বৌহঁতৰ মানুহ যাবলৈ ৰেডি হ'ল কাৰণ বহুত সময় হৈ গৈছিলে আৰু আমাৰ ফালৰ পৰা আমি মিঠাই পাণ তামোল পাণ চুপাৰী ধান দুবৰি সকলোখিনি দি পঠিয়াইছিলোঁ আৰু সেই বাৰ হাতত দেখিছেনে সেই আপোনাৰ সজাই থোৱা এইটো মোৰ ফালৰ পৰা মই পেকিং কৰি বৌলৈ পঠিয়াইছোঁ কাৰণ বৌক মই দেখা নাই কাৰণ মইতো দূৰত থাকোঁ আপোনালোকক কৈছিলোঁৱে সেইকাৰণে মই বুক দি পঠিয়াইছোঁ বিয়াতে লগ পাম এয়া সকলোৱে যাবলৈ সময় হৈ গ'ল সকলোকে বিদায় দি দিলোঁ আকৌ আহিম আপোনালোকৰ ওচৰত বেলেগ এটা ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এতিয়া সকলোকে বিদায় দিয়াৰ পালা বাই বাই আকৌ আপোনালোকৰ মাজলৈ লৈ আহিম অন্য এটি ভ্লগ এতিয়া বিয়াৰ চিজন দেখি মোৰ পৰা ভ্লগ পাই থাকিব এয়া সকলোকে বিদায় দিলোঁ সকলোৱে খাই বৈ আজৰি হ'ল খুব ভাল লাগিলে মানুহখিনিৰ লগত মিলি জুলি আৰু মানুহখিনি কথা বতৰা খুব আপোন যেন লাগিলে আৰু বিয়া বুলি ক'লেতো দুখন ঘৰৰ মানুহৰ লগত আপোন ভাৱ সৃষ্টি হয় এতিয়ালৈ বাই বাই